বিচাৰিছোঁ যে আমি বহু বছৰ আগৰ পৰাই এইটো ৰাস্তাৰ কাৰণে যিটো ইনচিডেণ্ট হৈ গৈছে, এইটো ৰাস্তা আমাৰ জন্ম নোহোৱা আগৰ পৰা এইটো ৰাস্তাটো আছিলে আৰু বৰ্তমানলৈকে আছে। কিন্তু এটাই দুখৰ কাৰণ যে এই মাটিটো মোৰ এজন ককাইদেউৱে মাটিটো সিহঁতৰ বেচিলে। মাটিটো বেচাৰ পাছত কি হ'ল, কিন্তু মাটিটো বেচিছে হয়, কিন্তু ৰাস্তাটো বেচা নাছিল। পাৰ্মানেণ্ট সলিউশ্যনটো আমাৰ কেতিয়াও অনুভৱ নহয়, সম্ভৱ নহয়। পাৰ্মিশ্যন সলিউশ্যন হোৱা মানে কি? পাৰ্মিশ্যন সলিউশ্যন হোৱা মানে আমাক ককাই বাক কাজিয়া হোৱাৰ নিচিনা হয়। কাৰণ আপুনি উদাহৰণ হিচাপে ক'লে মানে আপুনি আপোনাৰ বাঘটো ইয়াৰ পৰা বুলি ক'লে, আমাৰ বাঘটো ইয়াৰ পৰা বুলি ক'লে মানে আমাৰ বহুত সমস্যা হয়। কি বিচাৰে? আমি বিচাৰোঁ যে ইয়াত যেনেকৈ আছে তেনেকৈ আমাক থাকিব দিয়ক। যেনেকৈ আমি আগৰ এতিয়া বাউণ্ডাৰী নোহোৱাকৈ আছে তেনেকৈ থাকক। স্থায়ী সমস্যা এটা এনেকৈ হৈ থাকক। আমাৰো তাত আছে, সিহঁতৰো ইয়াত আছে, এনেকৈ আমি চলি থাকিব ভাল লাগিব। এইটো সন্দৰ্ভত মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি বহু বছৰ আগৰ পৰাই এইটো ৰাস্তাৰ কাৰণে যিটো ইনচিডেণ্ট হৈ গৈছে, এইটো ৰাস্তা আমাৰ জন্ম নোহোৱা আগৰ পৰা এইটো ৰাস্তাটো আছিলে আৰু বৰ্তমানলৈকে আছে। কিন্তু এটাই দুখৰ কাৰণ যে এই মাটিটো মোৰ এজন ককাইদেউৱে মাটিটো সিহঁতৰ বেচিলে। মাটিটো বেচাৰ পাছত কি হ'ল, কিন্তু মাটিটো বেচিছে হয়, কিন্তু ৰাস্তাটো বেচা নাছিল। কিন্তু সিহঁতে কি বোলে, মাটিটো কিনাৰ পাছত সিহঁতৰ ইচ্ছামতে ৰাস্তাটো দিবলৈ আৰম্ভ কৰিলে। তেতিয়া আমি কি কৰিলোঁ, ৰাস্তাটো আগত যেনেকৈ তেনেকৈ থাকিব লাগিব বুলি আমি আলি বান্ধিলোঁ। আলি বান্ধাৰ পাছত সিহঁতৰ পৰা এটা ঘূৰি আহিলে যে তহঁতে কেনেকৈ ৰাস্তাটো আমাক নুসুধাকৈ বান্ধিলে, আলিটো কিয় বান্ধিলে, এইটো সিহঁতে ফোন কৰি মোক ক'লে। তাৰপাছত মই ক'লোঁ যে আলি য'ত আছিলে আগত যেনেকৈ আছিল তেনেকৈ আছে আৰু সেইকাৰণে তাতে আমি বান্ধিছোঁ, আমি বেলেগে বান্ধা নাই ৰাস্তাটো। হয়, আজি তই মাটিটো কিনিব পাৰে, আপুনি আজি মাটিটো কিনিব পাৰে, কিন্তু ৰাস্তাটো আগৰ পৰাই আছে। যেতিয়া ৰাস্তা য'ত আছে তাতেহে আমি আলিটো বান্ধিছোঁ। সেইমতে আমি আলোচনা কৰিম বুলি ইয়াক মাতিছিলোঁ, কিন্তু সিহঁতে আলোচনালৈ নাহিল। আহিম বুলি কৈছিল, কিন্তু নাহিল। আলোচনা নকৰাকৈ যোৱাকালি যিটো ইনচিডেণ্ট হৈছে, যোৱাকালি ট্ৰেক্টৰ লৈ আলিৰ ওপৰত আৰম্ভ কৰিলে। তেতিয়া আমি খবৰ পাই, আমাৰ ধৰণৰ আঞ্চলিকে গম পায়, খবৰটো পায়, DMPকে আঞ্চলিকে গম পায়। আমি সকলো কেডাৰসকলক লৈ আহি স্পটতে ট্ৰেক্টৰখন জব্দ কৰোঁ যদিও আমি প্ৰশাসনৰ থ্ৰুদি জব্দ কৰি প্ৰশাসনক আমি ট্ৰেক্টৰখন চম্ভালোঁ। অলৰেডি এতিয়া ট্ৰেক্টৰখন পাচনি কেম্প গেৰুকাম পুলিচ থানাত আছে। আমি যেতিয়া ট্ৰেক্টৰখন আমি থানা চলাব গৈ থকা সময়ত সিহঁতে চেলেঞ্জত আকৌ ৰাস্তাৰ ওপৰত জেওৰা বান্ধে। তাৰপিছত আমি থানাতে থকা সময়তে সিহঁতে এইটো জেওৰাটো বান্ধিলে। তাৰপাছত আমি আমাৰ ডিষ্ট্ৰিক্ট আৰু চেণ্ট্ৰেল কমিটিৰ লগত আলোচনা কৰি মেলি যেতিয়া আমি ৰাতি আহিলোগৈ, আহি মেলি আমি যেতিয়া ঘৰত থকাৰ পাছত ঘৰত আহি আমি শুলোগৈ। তাৰপাছত মোৰ নবৌ অকল ইয়াত থাকি গ'ল দোকানত, ঘৰখনত অকল নবৌ থাকি গ'ল। দাদা নাহিলেগৈ ইয়ালৈ, ৰাতি হ'ল আৰু ৰাস্তা জেওৰা বান্ধাৰ কাৰণে ইয়ালৈ আহিবগৈ নোৱাৰিলে। এই সময়তে ৰাতি 1:10 নে 11 বজাত মোক ফোন কৰিছে। 1:10 নে 11 মিনিট কিবা এটা হৈছে, তেতিয়া নবৌয়ে মোক ফোন কৰিছে, স্কুটিখন লৈ গৈছে। তেতিয়া ৰাতি বৰষুণ দি আছে, আমি দূৰ, তাৰপৰা আহিব নোৱাৰি ইয়ালৈ, স্কুটিখন নাই, স্কুটিখন লৈ গ'ল বুলি কৈছে। তাৰপাছত আমি ৰাতিপুৱা এই নিশাই আমি পুলিচকো জনালোঁ যে স্কুটিখন এনেকৈ নিলে। তাৰপাছত আমাৰ ডিষ্ট্ৰিক্ট কমিটি, চেণ্ট্ৰেল কমিটিকো আমি জনালোঁ। জনাৰ পাছত সিহঁতে ক'লে যে ঠিক আছে, আমি কালি আহি আছোঁ, আজি এইখন মিটিং এৰেঞ্জ কৰিম, তাৰপাছত যি আলোচনা হ'ব। স্কুটিখন জ্বলাই দিয়া দেখা গৈছে। তাৰপাছত আমি এতিয়া অলপ আগতে আমি ইয়াত গম পাওঁ যে স্কুটিখন অলৰেডি জ্বলালে, আৰু জ্বলোৱাটো স্পটত আমাৰ গাঁৱৰে ল'ৰাই দেখিলে। তাৰপিছত এতিয়া স্কুটিখন জ্বলাই মেলি সিহঁতে এতিয়া ক'ব বিচাৰে যে আমি স্কুটিখন জ্বলোৱা নাই, কিন্তু আমাৰ মতে সিহঁতে স্কুটিখন জ্বলাইছে।